हेलो दोस्तों, आज আমি কথা পাতিম পৃথিবীর কিছুমান আচৰিত ধৰণৰ অসাধাৰণ বিয়াৰ বিষয়ে। এই পৃথিৱীত এনেকুৱা কিছুমান বিয়া হৈছে যিয়ে বিশ্ববাসীৰ কাৰণে উদাহৰণ বনাই থৈ গৈছে। তো আহক আপোনাকো জনাই দিওঁ পৃথিৱীৰ আশ্চৰ্যজনক অসাধাৰণ বিয়াৰ বিষয়ে, যাৰ বিষয়ে জানি আপুনিও আচৰিত হৈ ক'ব যে এনেকুৱা বিয়া হয় নেকি। সেইকাৰণে ভিডিঅ' শেষলৈ চাওক। পিজ্জাৰ লগত বিয়া। ৰাছিয়াত এটা এনেকুৱা বিয়া হৈছে যাক চাই চবৰে নিজৰ চকুত বিশ্বাস হোৱা নাই। এজন ৰাছিয়ান ব্যক্তিয়ে অকলে থাকি থাকি বৰ হোৱাৰ কাৰণে বিয়া কৰাৰ ডিচিশ্যন লয়, কিন্তু কোনো ছোৱালীৰ লগত নহয়, এটা পিজ্জাৰ লগতহে। ই ৰাছিয়াৰ এটা পিজ্জাৰ দোকানত গৈ পুৰা বিয়াৰ নিয়ম অনুসাৰে মানুহক মাতি পিজ্জাৰ লগত বিয়া কৰে। ইয়াক চাই মানুহে আশ্চৰ্য হৈ যায়। লিউ চং লিউ। কিছুমান মানুহৰ একমাত্ৰ নিজকে নিজে পছন্দ হৈ থাকে আৰু নিজৰ লগতে প্ৰেম হৈ যায়, যিয়ে নিজৰ বাহিৰে কাকো গুৰুত্ব নিদিয়ে। এনেকৈ হৈছিল লিউ চং লিউৰ লগত। এই কাৰণেই লিউ নিজৰ এটা কাগজৰ ওপৰত ডাঙৰ ফটো বনায় আৰু সেই ফটোৰ লগত বিয়াৰ নিয়ম অনুসাৰে নিজকে নিজে বিয়া কৰে। সাপৰ লগত বিয়া। উৰিষ্যাৰ খাদৰ জিলাত থকা ডিমলা দাস 2006 চনত এটা সাপৰ লগত বিয়া কৰে। এইটো বিয়া মানুহক আশ্চৰ্য কৰি দিছিল। আচলতে এইটো এটা লাভ ষ্টৰী হয়। আপোনাৰ দিনত প্ৰশ্ন হ'ব পাৰে যে এইটো কেনেকুৱা লাভ ষ্টৰী হয়। ইয়াক পুৰা চালেহে আপুনি গম পাব যে সাপৰ লগতো মানুহৰ প্ৰেম হয় বুলি। এই লাভ ষ্টৰী আৰম্ভ হয় ডিমলাৰ এটা বেমাৰৰ পৰা। যেতিয়া বিমলা অসুস্থ আছিল তেতিয়া তাই এটা সাপক সদায় গাখীৰ খুৱাই আছিল, আৰু তাইৰ হিচাপে যেতিয়াৰ পৰা সাপক গাখীৰ খুৱাব আৰম্ভ কৰে তাইৰ বেমাৰ ঠিক হোৱা আৰম্ভ হৈ যায় আৰু সুস্থ হৈ যায়। তাৰ পিছত সাপৰ লগত তাইৰ প্ৰেম হৈ যায় আৰু সেই সাপৰ লগত বিয়াৰ গোটেই নিয়মখিনি পুৰা কৰি বিয়া কৰি লয়। ডিমলা কয় যে এই সাপ তাইক কেতিয়াও কামুৰি নিদিয়ে। এই বিয়াৰ কাৰণে একমাত্ৰ ডিমলাই সুখী নহয়, ডিমলাৰ গোটেই গাঁওবাসীয়ে এই বিয়া খুচি খুচি মানি লয় আৰু সিহঁতে এই বিয়া সৌভাগ্য বুলি কৈ থাকে সিহঁতৰ কাৰণে। হয় না আশ্চৰ্যজনক বিয়া। আহমদ চং ছফিয়া। আহমদ সোমালিয়াৰ এটা সৰু গাঁৱত থাকে আৰু তাৰ বিয়া মানুহক আশ্চৰ্যজনক কৰি দিয়ে, কিয়নো সি 112 বছৰ বয়সত মাত্ৰ 17 বছৰীয়া এজনী ছোৱালী ছফিয়াৰ লগত বিয়া কৰে, যিটো সেই গাঁওবাসীৰ কাৰণে সঁচাকে এটা আনকমন বিয়া আছিল, যিটো 100 বছৰৰ পৰা এনেকুৱা ধৰণৰ বিয়া সিহঁতৰ গাঁৱত হোৱা নাছিল। চেলেং চং হেলেন। এই বিয়া সেই কাৰণে অসাধাৰণ যে এই বিয়াত এটা 4 বছৰীয়া ল'ৰাৰ লগত 61 বছৰীয়া মাইকী মানুহৰ বিয়া হয়। ইয়াৰ কাৰণ এইটো আছিল যে ল'ৰাৰ গ্ৰেণ্ডফাদাৰৰ মৃত্যুৰ সময়ত এইটো আশা আছিল যে ইয়াৰ বিয়া হৈ যাব লাগে। সেইকাৰণে ল'ৰাৰ ফেমিলিসকলে এই মাইকীটোক প্ৰায় 40,000 টকা দিয়ে, যাৰ ফলত এই বিয়া সম্ভৱ হ'ব পাৰে। আৰু মাইকীটো আগতে বিয়া হৈছিল আৰু 3জন ল'ৰা ছোৱালীও আছে। নিয়ম অনুসাৰেতো এই বিয়া মানি ল'ব নালাগিছিল, কিন্তু এই বিয়াত ল'ৰাৰ ফেমিলিসকলৰ কোনো আপত্তি নাছিল। সিহঁতৰ একমাত্ৰ তাৰ গ্ৰেণ্ডফাদাৰৰ আশা পূৰাহে কৰিব লাগে। এনেদৰে ইমান সৰু ল'ৰাৰ বিয়া এটা 61 বছৰীয়া মাইকীৰ লগত হয়। তো সেই দোস্ত, এয়া আছিল পৃথিৱীৰ কেইটামান আশ্চৰ্যজনক আৰু আচৰিত কৰিব পৰা বেলেগ লেভেলৰ বিয়া। মই আশা কৰোঁ ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে। ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক আৰু অসমৰ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰক। অতি সোনকালে আৰু এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আপোনাৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ আমাৰ পুৰণি ভিডিঅ'বোৰ চাই থাকক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।